31 বছৰীয়া স্বাধীনতা দিৱসৰ দিনাই আমি সংকল্প হৈছিলোঁ ক'লা বিদেশী খেদিবলৈ, যাৰ ফলত 32 বছৰীয়া স্বাধীনতা দিৱস পৰ্যন্ত আমি স্বাধীন নহয়। 1960 চনত ৰঞ্জিত বৰপূজাৰীয়ে কৈ গ'ল, হেৰ' অসমীয়া, আমি স্বাধীন নহয়। 1972 চনত অনিল বৰাৰ পৰা মুজাম্মিল হকে ক'লে, আমি আজিও পৰাধীন। বিদেশীৰ আগমন আজিলৈকে অব্যাহত। খৰ্গেশ্বৰৰ পৰা ইমতিয়াজ আহমেদলৈকে 855 জন শ্বহীদে ক'লে, আমি পৰাধীন। ভাৰত এখন ৰাষ্ট্ৰ নহয়, ভাৰত হ'ল ইষ্ট ইণ্ডিয়া কোম্পানীৰ নৱসংস্কৰণ, য'ত স্থান পায় আম্বানী, টাটা বিৰলা কোম্পানীয়ে। আজি দেশক নিয়ন্ত্ৰণ কৰিছে তেওঁলোকে। অসম, যাৰ সমান কোনো নাই, যাৰ বল বীৰত্বত পৰাজিত মোগল বাহিনী, ৰামসিংহৰ বংশধৰ ৰাজশাসনত তেওঁলোকে কয়, আজি তোমালোক পৰাধীন। আছো, তোমালোকেই কোৱা, আমি স্বাধীন নে পৰাধীন? আমি কিন্তু একোৱে নাপালোঁ। সেই তেজে ধোৱা সময়ে কয়, আমি পৰাধীন। সেয়েহে কৈছোঁ শ্বহীদৰ শপতৰ কথা, যিসকলক লৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। শাসনৰ নামত শোষণ, স্বাধীনতাৰ নাম পৰাধীন, য'ত চলে ভাৰত ৰাষ্ট্ৰৰ অত্যাচাৰ। উত্তৰ কামৰূপ দুলীয়াজানে চিঞৰে, আমাক এখন স্বাধীন ৰাষ্ট্ৰ লাগে, যাৰ নাম হ'ল অসম। য'ত থাকিব মানুহৰ অস্তিত্ব। সেয়েহে মই কৈছোঁ, প্ৰয়োজনত বন্দুক ল'ম, তথাপি আমি পৰাধীন নহয়। বানপানী যদি ৰাষ্ট্ৰীয় সমস্যা নহয়, অসমৰ সম্পদো ৰাষ্ট্ৰীয় নহয়। মনত ৰাখিবা, ৰামসিংহৰ ভৰি চেলেকা, আমি অসমৰ অসমীয়া নহয়। তোমালোকে যিদিনাই আনিবা কেব, সিদিনাই মই ঘোষণা কৰিম, আমি ভাৰতীয়ও নহয়। আমি অসমৰ অসমীয়া, য'ত আমি বহুতকে হেৰুৱালোঁ নিজৰ অস্তিত্ব জীয়াই ৰাখিবৰ বাবে। মনত ৰাখিবা, কেব যিদিনাখনেই হ'ব, সিদিনাখনেই হ'ব অসমৰ দ্বিতীয় শৰাইঘাট। কৰ্কৰা পঁইতাভাতৰ জোৰ কিমান, সিদিনাই তোমালোকে জানিবা অসমৰ অসমীয়াৰ বীৰত্ব। আমি ভীৰু কাপুৰুষ নহয়, যি ইচ্ছা তোমালোকে তাকেই কৰি যাবা। মই কৈছোঁ, আমি নামানো ভাৰতীয় সংবিধান, যিহেতুকে তোমালোকে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাক নেমানা।